প্ৰতিঘাত এইখন এখন নতুন অসমীয়া ছবি। এই ছবিখন মুক্তি লাভ কৰিব অহা ডিচেম্বৰৰ 6 তাৰিখে। সকলোৱে হওক, দলে বলে হওক, এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, ইয়াৰ লগতে দিগন্ত হাজৰিকা আৰু লগতে পুৰণি অভিনেতা অভিনেত্ৰী, লগতে শিশুশিল্পী আশ্ৰমিতা শইকীয়া। ইয়াত গীত নিগৰাইছে জুবিন, পাপন আৰু দিক্ষুৱে। সকলোৱে হওক, নাৰীৰ ওপৰত লিখা এখন ছবি। এইখন ছবি আমি সকলোৱে চাবলগীয়া আৰু এই ছবিৰ পৰাই আমি বহু কথা শিকিবলগীয়া আছে। সকলোৱে হওক, ধন্যবাদ।